নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰাতিখন ব্লগ এটা বনাই দিলোঁ। ক'লৈ গৈ গৈছোঁ বাৰু। আমি এতিয়া গৈ আছোঁ টিংখঙত আছে প্ৰগ্ৰেম। কিহৰ প্ৰগ্ৰেম দেখাম বাৰু। ব্লগ কৰি লওঁ আগতে, পাই লওঁগৈ টিংখং। মোৰ লগত ভৱেশ কোঁৱৰ গৈ আছে, মানে মোৰ লগৰজনৰ নাম ভৱেশ কোঁৱৰ। সি চলাই আছে বাইক, মই ধৰি আছোঁ মোবাইল, কৰি গৈছোঁ ভিডিঅ'। লাহে লাহে গৈ থাকোঁ টিংখঙলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। A few moments later. টিংখং তিনিআলি পাই গ'লোহি। লগৰকেইটালৈ ফোন মাৰি আছোঁ, ক'ত আছে মনোজ ভাই। বাইকখন আনিলে লাগিলে দেই এখন। মনোজ ভাই আহিলে নেকি বুলি ভাবিছিলোঁ। প্ৰগ্ৰেম পামগৈ এতিয়া নাচিবি নে? নাচিমতো হাই ফাই নাচিব লাগিব দেই। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে নৱভাৰত মেলা উদযাপন কৰিছে, আৰু উদযাপন কৰিছে যুৱ মৰ্চাই আমাৰ টিংখঙত। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ইয়াতে কিছুমান স্মৃতি ৰখা হৈছে, এইবোৰ দেখিবলৈ পাইছে। গম পালোগে এতিয়া ছিংগাৰ কোন আহিছে। বিপিন চাৰং আৰু কোন আছিলে? কৃষ্ণৰাজ নাই? নাচিবা নাই? নাচিব লাগিব। A few moments later. ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰোঁ জয় অসম, জয় অসম, জয় অসম, জয় অসম। অসমৰ অসমীয়া মানুহ তথা খিলঞ্জীয়া হিচাপে আপোনালোকৰ মোৰ কণ্ঠ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম। ধন্যবাদ। নহৰ বাবে মই আহিছোঁ নাই, দেশৰ মাটিৰ গান গাবলৈ সদায়। নহৰ বাবে মই আহিছোঁ নাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰোঁ মই জয় অসম, জয় অসম, জয় অসম, জয় অসম। A few moments later. তাৰপিছত লকডাউন হ'ল, নেপালো যাবলৈ। 21 বৰ্ষটো ঠিক তেনেদৰে গ'ল। আজি হয়তো ভালকৈ গাম, আপোনালোকে সকলোৱে নাচিলে ভাল লাগিব।
এই কলিয়াৰ বাবে তই এদিন বলিয়া হবি কৈ থলো এই কথাটি যেতিয়া তই বুজি পাবি তেতিয়া জানৰে বহু দেৰি হ'ব গোটেই ৰাস্তা একেবাৰে জাম হৈ গৈছে কিমান মানুহ হৈছে চাওক আৰু আমি ঘৰলৈ উভতি থাকোঁতেই উভতোতে মানে ভিডিঅ' কৰিবলৈ নহ'ল বহুত বেয়া এক্সিডেণ্ট এটা হৈছিল মানে এজনটো থিতাতে মৃত্যুৱে হ'ল আৰু চাওক ভিডিঅ'টো আপোনালোকে চাওক এক্সিডেণ্টটো কেনেকৈ হ'ল আমি নাজানো আমি সোনকালে মানে এদায় হোৱাৰ পিছতে গুচি আহিলোঁ আৰু এই ল'ৰাজন মৃত্যু হ'ল বুলিয়ে কোৱা শুনিছোঁ হয়নে নহয় নাজানো তো চাওকচোন কি অৱস্থা হ'ল ল'ৰাজনৰ আৰু এজন আছে এইফালে পৰি আছে বাইকখন এইখন আৰু সিজন ল'ৰা সিজন হেলমেট পিন্ধা কাৰণে বাচিলে চাগে এই ভিডিঅ'টো ইমানখিনিয়ে অন্য এটা ভিডিঅ'ত লগ পাম বুলি লেখা থাকিল আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ হা নতুন চেনেল খুলিছোঁ অলপ আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব বহুত দিনৰ মূৰত প্ৰগ্ৰেম চালোঁ বহুত ভাল লাগিল আৰু মানে ক'বলৈ কথা নাই পূৰা মজা লাগিল কিন্তু এই ঘটনাটো গম পাই অলপ বেয়া লাগিল আৰু পাছত আমি নেদেখিলোঁ লগৰকেইটাৰ পৰা ল'লোঁ ভিডিঅ' ক্লিপটো আৰু আপোনালোকক দেখালোঁ আৰু এই ৰঙা ছাবস্ক্ৰাইব বটনটো একদম যেন তেন হ'লেও কিবা কৰি হ'লেও টেপি মেপি দি হ'লেও পইচা নালাগে প্লিজ মানে কৈ দিব আৰু আজিলৈ বাই বাই গুড নাইট